আমি এতিয়া ইফালে বাবুই পানী খুৱালে কথা জানি এতিয়া আৰু এজনী আহিছে তাইক পানী খুৱাব লাগে আহক গাইস এক দিলো পানী খাবলে এজনী তাই পোৱালি মান অশান্তি কৰিছে পানী খাবলে শান্তি দিয়া নাই তাৰপিছত আজি যেহেতু আমাৰ মানে গেছ শেষ হৈ থাকিলে তাৰপিছত আজি শনিবাৰ আমাৰ ইফালে আকৌ শনিবাৰে গেছ নিদিয়ে তাৰপিছত দেওবাৰে পাম মানে কালিলৈকে পাম আজি নাপাওঁ তাৰপিছত ইফালে মাও নাই সেইটো কাৰণে এতিয়া আজি খৰিতে মানে জুইতে ভাত বনাব লাগিব তাৰ কাৰণে মই এতিয়া খৰি লৈ যাব লাগিব এতিয়া সৰু সৰু খৰি নাপাওঁই নহয় কেনেকৈ জুই ধৰো কি কৰোঁ তাকে ভাবি আছোঁ পাইছোঁ বাৰু সৰু সৰু দুডালমান ইফালে মাঘৰ বিহু বুলি কাটিও থৈছে দেই এইকেইডাল আৰু ইফালে আমাৰ ভেলাঘৰ ৰেডি হৈ গ'ল এয়া ভেলাঘৰ আৰু এইকেইডাল গছ পিছে আমাৰ লগাইছেহে এনেই মানে ঠানিকেইডাল কাটি আনি ইফালে পুতি দিছে কেনেকুৱা লাগিছে জনাব দেই আৰু আপোনালোকক সকলোকে আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ এতিয়া মই ধুনীয়াকৈ যাওঁ গৈ মেলি ভাতখিনি বনাওঁ মানে চৰি ভাতটোতো বনাই থৈছে মানে মই ভাজিখন বনাই দিওঁ কাৰণ দেউতাৰো ভোক লাগিব যিহেতু বহুত টাইম হৈ গ'ল তেতিয়াৰ পৰা খৰি চৰি কাটি আছিলে কিবা কৰিলে সেইটো কাৰণে ভাবিছোঁ মই পটককৈ ভাতকেইটা বনাই আপোনালোকক আকৌ লগ পাম